হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আনকি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু ইয়াত আমি এইফালে ফুৰিবলৈ আহিলোঁ আমাৰ দাদাহঁতৰ মানে বাহঁতৰ ঘৰলৈ। আৰু তাতো ভাত খোৱাৰ নিমন্ত্ৰণেই আছিলে। জানি ফুৰিবলৈ গ'লে কিমান যে ক'ত ফুৰা হয়, ক'ত ভাত খোৱা হয়। আৰু ইয়াত ফুৰি পেলাই আহি আমাৰ মানে কি হয়, এই জেঠাইহঁতৰ সৰুতে বহুত দিন হ'ল বা ঘৰলৈ নহা। আৰু আজি আহি মানে মই 10 বছৰমানতে বাক দেখা। আৰু বহুত সৰু আছিলোঁ তেতিয়া, মানে ক্লাছ 6 মানে 5-6ত পোৱাই নাছিলোঁ চাগে, তেতিয়াই দেখা আছিলোঁ। আজি লগ পালোঁ, লগ পাই পেলাই আমাক মাতিলে ভাত খাবলৈ আমাৰ পেহীহঁতৰ ঘৰৰ ওচৰতে। তাৰপিছত আহি আমি নগাঁও পালোঁহি। আৰু য'ত আহিছিলোঁ মানে জেঠাইৰ ঘৰলৈ, সেই জেঠাইৰ ঘৰ পালোঁহি। আপোনালোকে জানেই জেঠাই মানে ঢুকাইছিলে যে, আৰু সেই জেঠাইৰ ঘৰ পালোঁহি। এয়া দেখিছেনে, ঋষি হয় দাদা ল'ৰা। আৰু সি অকলে আছে। মাক কলেজৰ পৰা অহাই নাই, আৰু দাদা নাই। তাৰপিছত আৰু এয়া এইজন জেঠা। সেয়া আৰু পালোঁহি বহুত দিনৰ মূৰত। মই আজি প্ৰথম আহিছোঁ ইয়ালৈ, আৰু ইয়াত পৰিৱেশবিলাক আপোনালোকক দেখুৱাম। সেয়াই আৰু এই যিজনী হৈছে আমাৰ জেঠাইগৰাকী, এইগৰাকী ঢুকাইছিলে জেঠাইগৰাকী। আৰু কাইলৈ মানে এমাহ সম্পূৰ্ণ হ'ব। এমাহৰ সকাম পাতিব, আৰু সকামৰ দিনাখন ভিডিঅ' এটা ৰাখিম বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ'টো বনাব দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। হেল্ল' এভৰিৱান, আৰু এয়া আহি পালোঁহি আমাৰ জেঠাইৰ ঘৰ। মানে জেঠাইৰ ঘৰ কামডিয়ালত আছিলে, আৰু আপোনালোকক কৈছিলোঁ আমাৰ জেঠাই ঢুকাইছিলে বুলি। আৰু এতিয়া আহিছোঁ ইয়াত, মানে য'ত জেঠাই আছিলে নগাঁৱত সৰু দাদাৰ লগত, তাত আহিছোঁ। এতিয়া সৰু দাদাহঁত আহি পোৱাই নাই, চব ডিউটিত গ'ল। নবৌ পৰীক্ষা ডিউটিত। আৰু এইটো ল'ৰাটো আহি অকলে আছে। আৰু আজি মোক লগ পাইছে ন, হয়নে? আজি মোক লগ পাইছে, এতিয়া আছে আৰু মোৰ লগতে খেলি ধূলি। অঁ, ইজন দাদাই থৈ ইয়াত গ'লগৈ। তাত তেওঁলোক এইফালে গৈছে ফুৰিবলৈ, নবৌ মাকৰ ঘৰলৈ। আৰু মোক ইয়াতে থৈ গ'ল, কাৰণ ইয়ালৈ আহিমকে জেঠাই ঢুকাই গ'ল। আৰু আজি আহিছোঁ, মনটো আহিয়ে একদম বহুত বেয়া লাগিলে। আৰু আছোঁ আৰু এতিয়া মনটো বেয়া লাগিতো লাভ নাই ন, যি হ'ব লগা আছিলেতো হৈয়ে গ'ল। সেয়া আৰু মই ইয়াত এতিয়া আহি পালোঁহি, আৰু এতিয়া সন্ধিয়াই হ'ল। আৰু পিছত ভিডিঅ'টো কি হয় আপোনালোকক দেখুৱাই থাকিম। অমৰ কোষ, তুমি পঢ়া নাই হোৱা? পঢ়া নপঢ়া? পঢ়া। ব'লা হাত ভৰি ধুবা, ব'লা ভৰি ধুবা ব'লা। ঠাণ্ডা লাগিছে নাই? কিয়? ভাল লাগিছে নাই? লাগিছে। এজনী আমাৰ বাইদেউ বা ন, হে উঠি গ'লা আৰু দেই তুমি। হা? অঁ, গহপুৰত গৈ দেখুৱামগৈ কি কৰিছে কি নাই কৰা। গহপুৰ মানুহে চিনি পালে আপোনাক ন, তেতিয়াহে চিনি পায় নাপায় পাবনে? অঁ, মাহঁত আহিছিলে নহয়। এয়া ধুনীয়াকৈ চিজিল কৰিলোঁ। কাইলৈ সকাম আছে।
পানী আমাক লৈ নে পানী খুৱাইছোঁ আমাৰ পৰকু আহিছে আজি ৰাস্তা পালেহি হেল্ল' এভৰিৱান আজি সকামৰ দিনা হয় আজি দাদাহঁতৰ ঘৰতে এমহীয়া সকাম পাতিছে আৰু এমাহ হৈ গ'ল মানে জেঠাই ঢুকুৱা আৰু সেয়েহে আজি ভিডিঅ'টো কৰিছোঁ আৰু আপোনালোকে চাব আৰু ভিডিঅ'টোত কেনেকৈ ইয়াৰ সকামৰ নিয়মবিলাক আপোনালোকক দেখুৱাম আৰু এতিয়া পিছফালে গোপিনী সকলে মানে পাচলি কাটি আছে আৰু আগফালে ভকত অহা নাই আহিব মোৰ গা পা ধুই আজৰি হৈ ভিডিঅ'টো কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই দেখোন ফেন কখন পাইছে তোমাৰ নামটো কি আছিলে নামটো স্কুলত দিয়া নাই কিন্তু ঘৰত মাতা নামটো ভানিছা ভানিছা ঘৰত মাতা নামটো ভানিছা ন কামত লাগি আছে ঋষিয়ে কামত লাগি আছে বাইকৰ লগত এয়া দেখিছে নাই আৰু আছিলে কাৰণে আপোনালোকে অপেক্ষা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব